बाक्सा जिल्ला सिमला पुलिस थानानि सिङाव थानाय चौधुरीपारा गामिनि चौधुरीपारा बिम्बर लाइब्रेरिनि 50थि बोसोर फालिथाय एबा सनाथि मायथाइ फालिथाया दिनै जोबथा सानाव आगान होबाय। बे जोबथा साननि मेहेरगोनां हाबाफारिया फुंबिलिनि समाव गामिनिनो बिम्बर लाइब्रेरि गोथार फिरफिला बिरहोनाय हाबाफारिजों जानानै थाङो एबा 50 बोसोर जानायनि मुङाव 50था फिरफिला बिरहोनाय हाबाफारिया जानानै थाङो। बेनिनो गिबि एबा गुबै फिरफिलाखौ चौधुरीपारा बिम्बर लाइब्रेरिनि आफादगिरि बारहुंखा मुसाहारिया बिरहोयो आरो बेजों लोगोसे 49था फिरफिलाखौ गामिनिनो उन्दै गेदेर सुबुंफोरा जथायै बिरहोयो। लोगोसे रुंसारिफोरनि मुङाव एबा रुंसारिफोरनि जिउमानि गोजोननि थाखाय गोसोम फिरफिला बिरहोनाय आरो गामिनिनो एबा बिम्बर लाइब्रेरिनि सनाथि मायथाइ फालिथायनि लग' बेखेवनाय एबा गोसोखां खाम्फा बेखेवनाय हाबाफारिजों मेहेरगोनाङै जालाङो। मख'नो गोनांदि बर' माहारिनि दिन्थिसारनाय एबा बर' माहारिनि रायजो जानायजों सोमोन्दो गोनां अदेबानि आसार खान्थि धोरोम हारिमु आरिमुनि मोनसे गोनांथार बाहागो हारिमुआरि हानजा सुरनाय हाबाफारियाबो जानानै थाङो। अदेबानि बर'नि आगजुफोर नांगाल जुंगाल जेखाइ खबाइ खदाल ना गुरनाय माइ गायनाय बायदि बायदि दिन्थिफुंनायजों दिनैनि जोबथा साननि हाबाफारिया जागायलांनो हमो। बेजों लोगोसे हारिमु मोनाबिलिनि गाहाय मेथाइ रोजाबगिरि महरै तामुलपुर जिल्लानिफ्राय बिनिता बर' बिथाङा बाहागो लाफैगोनखौ खुंफुं आफादनि मासिगिरि बिथाङा खौरांगिरिनि गेजेरजों फोरमायो। आচ্ছা আমার চৌধুৰীপাৰা ভিম্বৰ লাইব্ৰেৰী সোণালী জয়ন্তী যোৱা 20 অক্টোবৰত আমাৰ 50 বছৰ হৈ গৈছে আৰু সেই 50 বছৰীয়া আমাৰ সোণালী জয়ন্তী আমি উদযাপন যোৱাকালি 23 তাৰিখ আৰু আজি 24 তাৰিখ সেই দুদিনীয়া কাৰ্যসূচী লৈ আমি আৰম্ভ কৰিছে। যোৱাকালি ৰাতিপুৱাৰ ভাগৰ পৰা আমি আমাৰ যিখিনি কাৰ্যসূচী আছিলে সেইটো আমাৰ মেইন গেট ইনগ্ৰেশ্যন দুৱাৰ মুকলি পৰা আদি কৰি আমাৰ বিভিন্ন সাব কমিটিৰ দুৱাৰ মুকলিৰ সেই প্ৰগ্ৰামবোৰ আছিলে আৰু ইয়াৰ লগতে যোৱাকালি আমাৰ এটা আলোচনা চক্ৰ হৈ গৈছে। ইয়াতে বৰ্তমান সমাজৰ সেই যুৱ প্ৰজন্মক যেনেদৰে আমি আগুৱাই নিব লাগে বিভিন্ন সিচুৱেশ্যনৰ মাজত আমি কেনেকৈ আগুৱাই নিব পাৰিম সেই সংক্ৰান্তত আমি এটা আলোচনা চক্ৰ থিয় হৈ গৈছে আৰু ইয়াৰ লগে লগে আমাৰ যেটো ভিম্বৰ লাইব্ৰেৰীত আগৰ পৰা এটা ছমহীয়া 6 মান্থ ওয়াল মেগাজিন আছিলে সেই ওয়াল মেগাজিনখনো আমি যোৱাকালি উদ্বোধন কৰিছোঁ আৰু বিশিষ্ট আমাৰ যিসকলে 1973 চনত 1973 20 অক্টোবৰত স্থাপন কৰি গৈছিলে এখেতসকলে আজিও যিবিলাক দায়িত্বত আছিলে এখেতসকলে জীয়াই আছে। এখেতসকলৰ স্মৃতিত জীয়াই ৰখাৰ কাৰণে আমি এটা স্তম্ভ এটো বনাইছোঁ আৰু সেই স্তম্ভখন আমি উদ্বোধন কৰিছোঁ আজি। যোৱাকালি আৰু সন্ধিয়া টাইমত আমাৰ বিভিন্ন কাৰ্যসূচী আছিলে যেনেকৈ লিটাৰেৰী ছেকশ্যনৰ কালচাৰেল ছেকশ্যনৰ কম্পিটিশ্যন আৰু সেই কম্পিটিশ্যনৰ প্ৰাইজবোৰ আমি আজি ঘোষণা কৰিম আৰু ইয়াৰ লগে লগে আমাৰ যিটো 50 বছৰীয়া যি কাৰ্যসূচী সেই কাৰ্যসূচীত চামিল হৈছে কি আমাৰ ভিম্বৰ লাইব্ৰেৰীৰ জৰিয়তে যিমানখিনি আমাৰ কৰ্মকৰ্তা আছিলে বিভিন্ন বাহিৰত কাম কৰ্মসূত্ৰে মানে স্থায়ীভাৱে এখেতসকলে বাস কৰিছে। আমাৰ গাঁৱৰ পৰা যিসকল মহিলাই বিয়া হৈ গৈছে এখেতসকলকো আমি গোটেইকেইটা গাঁৱৰ সদস্যবিলাকক মাতি আমি আহ্বান জনাই পেলাই যোৱাকালি এটা চিনাকি পৰ্ব লোৱা হৈছিলে। সেইটো আটাইতকৈ আমাৰ কাৰণে উল্লেখনীয় এটা কাৰ্যসূচী আছিলে কিয়নো আমি নজনা সময়ৰ পৰাই যিসকলে আমাৰ গাঁৱৰ পৰা মানে বিয়া হৈ গৈছে এখেতসকলৰ নিশ্চয় এতিয়া ল'ৰা ছোৱালীবিলাকে বহুত ডাঙৰ ডাঙৰ মানুহ হৈছে আৰু কিছুমান আমাৰ গাঁৱৰ পৰা চাকৰি সূত্ৰে বেলেগত মানে স্থাপন ঘৰ মাটি কিনি পেলাই তাতে বাস কৰি আছে। এখেতসকলৰ ল'ৰা ছোৱালীবিলাকৰো বহুত ডাঙৰ ডাঙৰ হৈছে আৰু এই সকলক আমি মাতি পেলাই আমাৰ লগত মানে ৰাইজৰ লগত আমাৰ গাঁৱৰ যিখিনি সদস্যৰ লগত আমি চিনাকি পৰ্ব লোৱা হৈছিল আৰু সেই চিনাকি পৰ্বত আমাৰ বহুত মানে মানুহে আমাৰ পৰা যে বাহিৰত আছে এখেতসকলে আহি পেলাই আমাক যোগদান কৰিছে আৰু সেইটো বৰ উল্লেখনীয় এটা প্ৰগ্ৰাম হৈছে। আজি ৰাতিপুৱাৰ পৰা আমাৰ পতাকা উত্তোলন কাৰ্যসূচী আমি অলপ আগতে সম্পাদন কৰিলোঁ আৰু ইয়াৰ পিছত
আমাৰ যেটো মানে যি সকলে স্থাপন কৰি আমাৰ মাজৰ পৰা এতিয়া মানে হেৰাই গল বা মৃত্যুবৰণ কৰিলে এখেতসকলৰ স্মৰণত আমি ফুল অৰ্পণ সেই কাৰ্যসূচী লৈছে কলা পতাকা উত্তোলন এটো কৰিলো আৰু 50 বছৰীয়া হেতু যোগামী কৰাৰ কাৰণে আমি এটা স্তম্ভ অলপ আগতে আমি মুকলি কৰিলো আৰু সেই মুকলি কাৰ্যসূচীত আমাৰ প্ৰতিষ্ঠাপক সম্পাদক খৰ্গেশ্বৰ কছাৰী দেৱে আজি আমাৰ মাজত উপস্থিত হৈ পেলাই আমাৰ স্তম্ভখন মুকলি কৰি দিলে আৰু ইটোৰ কাৰণে আমি কৃতজ্ঞ হৈছো কি আমাৰ স্থাপন কৰাৰ যি প্ৰেসিডেন্ট আছিলে ফাউন্ডার প্রেসিডেন্ট আমার মাজত নাই আৰু ফাউন্ডার যি মানে ভাইস প্রেসিডেন্ট আছিলে একেটো আমার মাজত এতিয়া নাই কিন্তু আমার স্থাপন কৰা প্ৰতিষ্ঠাপক সম্পাদক আমার মাজত আছে আৰু সেই গানৰ পৰা যিবোৰ হাস হজুলি লাগে আমাক আৰু যিখিনি মানে পিণ্ডা ওৰা হি ট্ৰেডিশনাল সেইবিলা বিয়া হোৱাৰ পৰা আদি কৰি পেলাই সেই খুঁটা বনাই পেলাই কাপোৰ বোৱাৰ পৰা আদি কৰি পেলাই সেইবিলা মানে দিশৰ কামে আমি প্ৰচেষ্টা কৰিছোঁ আমি নিশ্চয় খন্তেক পিছতে সেই কাৰ্যসূচীটো ল'ম সাংস্কৃতিক শোভাযাত্ৰা আৰু ইয়াৰ পিছত আমাৰ এটা আলোচনা চক্ৰ আছে নতুন আৰু পুৰাণী লগ হোৱা এটা মানে সমন্বয় এটা কাৰ্যসূচী আছে ইয়াৰ পিছত আমাৰ মুকলি সভা হ'ব ঠিক 1 বজাত আৰু ইয়াত মুকলি সভাত আমাৰ বিশিষ্ট আলহী হিচাপে মেইন চিফ গেষ্ট হিচাপে আমি আমন্ত্ৰণ কৰিছোঁ আমাৰ অঞ্চলৰ পৰা এজন BTC ডিৰেক্টৰ অফ সেৰিকালচাৰ এতিয়া ৰিটায়াৰ হৈছে একেতে অসমৰ পৰা ভাৰতবৰ্ষৰ পৰা প্ৰতিনিধি কৰি পেলাই সেৰিকালচাৰ ডিপাৰ্টমেণ্টত বিভিন্ন দেশ বিদেশত ভ্ৰমণ কৰি পেলাই ৰিচাৰ্চ পাৰ্সন হৈ পেলাই একেতে সুনাম অৰ্জন কৰিছে আৰু সেই মানুহজন আমাৰ লগত আমাৰ ভীমবৰ লাইব্ৰেৰীৰ লগত আগতে জড়িত আছিলে আমাৰ সেই কাৰ্যকৰ্তা যিবোৰ আছিলে ফাউন্ডাৰ মেম্বাৰ আছিলে ফাউন্ডাৰ কমিটিৰ বিষয়ববী আছিলে একেসকলৰ লগত অতঃপ্ৰত জড়িত হৈ আছিলে এই ডক্টৰ যোগেশ ডিউৰি ছাৰক আমি আমন্ত্ৰণ জনাইছোঁ একেতে কথা দিছে আজি আহিব আৰু ইয়াৰ লগে লগে আমাৰ মাজত আমি আমন্ত্ৰণ জনাইছোঁ আলহী হিচাপে আমাৰ মাজৰ অঞ্চলৰ সাহিত্য বঁটা প্ৰাপক গোবিন্দ নাৰ্জাৰী দেৱক আমি আমন্ত্ৰণ জনাইছোঁ আৰু আমাৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক উপেন দেউৰী ছাৰ আমাৰ মাজত আহিব আৰু আমাৰ অঞ্চলৰ এজন চাপাগুৰি কোকলাবাৰী প্ৰাইমাৰী বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক গংগাধৰ চৰণীয়া ছাৰ আহিব আমাৰ অঞ্চলৰ যিবোৰ শিক্ষা অনুষ্ঠানৰ প্ৰিন্সিপাল আছে একেসকলক আমি আমন্ত্ৰণ জনাইছোঁ কিষাণ কলেজৰ কেচি কলেজৰ আৰু কোকলাবাৰী হাই ছেকেণ্ডাৰী গাৰ্লছ হাই স্কুল একেসকলৰ প্ৰিন্সিপাল হেডমাষ্টাৰ আৰু অঞ্চলৰ যিমানবোৰ হাই স্কুল আছে এই হাই স্কুলবোৰৰ আমি প্ৰধান শিক্ষক বা প্ৰিন্সিপালসকলক আমি আমন্ত্ৰণ জনাইছোঁ একেসকলে আহিব আমি আশা কৰিছোঁ একেসকলৰ যিখিনি ভাষণ একেসকলৰ যিখিনি আদৰ্শ আৰু একেসকলৰ যিখিনি আমাক উপদেশ দিব সেই উপদেশবোৰ আমি নিশ্চয়কৈ মানে গ্ৰহণ কৰিম আৰু একেসকলে আহি পেলাই আমাৰ যিটো মুকলি সভাখন সুচাৰুৰূপে বা ৰঙীনভাৱে আমাক মানে কিছুমান কথা কৈ পেলাই কিছুমান স্পিচ দি পেলাই আমাক উদগনি জনাব তাৰ কাৰণে আমি আশা কৰিছোঁ আৰু সাংস্কৃতিক সন্ধিয়া আছে আমাৰ মুকলি কৰিব আমাৰ এই অঞ্চলৰ এজন কমেডিয়ান এক্টৰ মেণ্ডেলা ব্ৰহ্মদেৱে আহিব আমাৰ মাজত আৰু সেই কাৰ্যসূচীত আমাৰ বিভিন্ন অঞ্চলৰ যিসকল কালচাৰেল যিবোৰ মানে সিংগাৰ আছে যিবোৰ নৃত্য কৰা আছে একেসকলে যোগদান কৰিব আৰু উদালগুৰিৰ পৰা আহিব একজন বিনীতা বড়ো একেটো এজন গায়িকা বিখ্যাত গায়িকা বৰ্তমান সময়ত আৰু আমি আশা কৰিছোঁ যে আমাৰ কাৰ্যসূচী যোৱাকালি যেনেকৈ সফল হৈছে আজিও সফল হ'ব বুলি আমি আশা কৰিছোঁ सेरफांगुरि बाजार सुरुमा क्रिसमासनि धमाका अफार लाबोदों कक्राझार जिल्लानि सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजार सुरुमा 15 डिसेम्बरनिफ्राय 31 डिसेम्बरसिम क्रिसमास धमाका अफार आरो एक्सचेन्जनि खाबुफोर होगासिनो दङ नोंथांमोना सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजार शोरूमजों लोगोसे कुसुगाव फेस्टिव आउटलेट सराइबिल फेस्टिव आउटलेट चिरां जिल्लानि सान्तिपुर फेस्टिव आउटलेट आरो धुब्री जिल्लानि थामाहाट फेस्टिव आउटलेट ब्रान्च शोरूमावबो खुंफुंजानाय क्रिसमास धमाका अफार एक्सचेन्जआव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन
बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनो फुंखा एन्टारप्राइज बाजाज शोरूमा लोगोसे मोजां अफारफोरबो लाबोदों। बेफोरनो जाबाय 90% लन, गंनै हेलमेट फ्रि, केस होनानै बाइक बायगिरिफोरनो 1000 रां केशबेक हरफिननाय जागोन आरो क्रिसमास दामाका अफार एक्सचेन्जजों लोगोसे बाइक बायगिरिफोरनो गांसे ब्लेंकेट फ्रि हरफानाय जागोन। फुंखा एन्टारप्राइज बाजाज शोरूमा आरो मोजां खाबुबो होबावदों। 500 रां होग्रोनानै गोसोबायदि बाइकखौ आवग्रिना दोननो हागोन आरो गासै गारिजों लोगोसे मोनफा मोनफायै एसुइट गिफ्ट हरनाय जागोन। आबुङै मिथिबावनो थाखाय 8158726656 आरो 9101547892 जानबुं नम्बराव खौरां लाहरनो हागोन।